নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বহুত টেষ্টি ৰেচিপি। আপোনালোকেতো গমেই পায় বৰ্তমান অসমৰ কি পৰিস্থিতি হৈ আছে, সকলোতে লকডাউন দিছে। তাৰ উপৰিও খাদ্যবস্তুৰ যথেষ্ট অভাৱ হৈছে ঘৰত, যিহেতু আমি পাচলি আনিবলৈ বাহিৰলৈ যাব নোৱাৰোঁ। অসম চৰকাৰে জনাইছে যে হোম ডেলিভাৰী ব্যৱস্থা কৰিব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা যিহেতু হোৱা নাই। মোৰ ঘৰত যিখিনি সামগ্ৰী আছে সেইখিনি সামগ্ৰীৰে মই এটা বহুত টেষ্টি ৰেচিপি আপোনালোকৰ আগত আজি দেখাম। কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিওঁ, মোৰ এই নতুন চেনেলটো আপোনালোকৰ মৰম যাচি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱী আৰু ৰিলেটিভছৰ লগত মোৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব। আহকচোন এই ৰেচিপিটোৰ বাবে আমাক যিখিনি ইনগ্ৰিডিয়েণ্টছ লাগে আমি সেইখিনি জানি লওঁ। এইটোৰ বাবে লাগিব মই লৈছোঁ আপোনাৰ এই 4টা বেঙেনা। যিহেতু আমাৰ দেউতাই মানে বেঙেনা লগাইছিলে ঘৰতে, সেইকাৰণে পাচলি কিনি অনা নাই বাহিৰৰ পৰা, ঘৰৰে বেঙেনা হয় এইকেইটা। 2টা লৈছোঁ আপোনাৰ মিডিয়াম চাইজৰ পিঁয়াজ, কাৰণ আমাৰ ঘৰৰ 4টা মানে ফেমিলি মেম্বাৰ, যিহেতু আমাৰ কাৰণে এইখিনি ছাফিচিয়েণ্ট হৈ যাব। আৰু অবাবত খাদ্য মানে যিহেতু এতিয়া বৰ্তমান নাটনি হৈ আছে, সেইকাৰণে নষ্ট কৰিব খোজা নাই। 5টা লৈছোঁ জলকীয়া, 2টা কণী লৈছোঁ। কণী আপোনালোকৰ আচলতে ফেমিলি মেম্বাৰ আপোনালোকৰ যেনেকুৱা সেইটো হিচাপত আপোনালোকে কণী ল'ব পাৰিব, আৰু বেঙেনা বা আপোনাৰ যিখিনি সামগ্ৰী আছে সেইখিনি ফেমিলি মেম্বাৰ হিচাপতে ল'ব পাৰিব। আমাৰ যিহেতু 4টা, মই এইকেইটা লৈছোঁ। যদি আপোনালোকৰ মই 2টা মানুহৰ এগেইনষ্টত 1টা কণী লৈছোঁ, আপোনালোকে সেইটো মেম্বাৰ হিচাপত মিলাই ল'ব। এতিয়া মোৰ পাচলিখিনি মই ভালকৈ কৰিলোঁ, বাকলিবোৰ গুচালোঁ। এতিয়া মই ভালকৈ কুটি কিনে আপোনালোকৰ আগত শ্ব' কৰাইছোঁ। এতিয়া পাচলিখিনি ধুনীয়াকৈ কটা হৈছে, পিঁয়াজ জলকীয়া গোটেইখিনি কাটি লোৱা হৈছে। আপোনালোকে বেঙেনাটো যিমান পাৰে সিমান সৰুকৈ কাটিব, মানে যিমানখিনি কাটিছোঁ সিমানখিনি হ'ব, কাৰণ যিহেতু গোটেইখিনি মিক্সে খাব, পিঁয়াজ বেঙেনা আৰু কণী। বেঙেনাটো এনেও সিজোতে কম সময়ো লাগে, কিন্তু যদি সৰুকৈ কাটা যাব তেতিয়া আৰু বেছিয়ে কম সময় লাগিব। গেছৰো যিহেতু বৰ্তমান নাটনি হোৱা নাই বাৰু, কিন্তু আনিব যাবলৈ অসুবিধাৰ সৃষ্টি হৈছে, গেছটো বাচিব। সেইকাৰণে এতিয়া আমি আৰম্ভ কৰোঁ। এইটো হিট হ'বলৈ দিছোঁ। হিট হোৱাৰ পিছত আমি ইয়াত তেল দিম। গৰম হোৱাৰ পিছত আমি ইয়াত দিছোঁ পিঁয়াজ, জলকীয়া, তাৰপিছত দিছোঁ নহৰুখিনি, আৰু এইখিনি ভালদৰে এতিয়া লৰাম। পিঁয়াজখিনিৰ লগত ইয়াতে দিছোঁ মই হালধি গুড়ি, আন্দাজ মতে দিব আপোনালোকৰ ফেমিলি মেম্বাৰ হিচাপত। দিছোঁ নিমখ, আন্দাজ অনুসৰি আপোনালোকে দিব। নিমখৰ পৰিমাণটো মই আৰু আমাৰ ফেমিলি মেম্বাৰে কমকৈ খাওঁ, কাৰণ নিমখটো যিহেতু ব্লাড প্ৰেছাৰ আদিৰ কাৰণে যথেষ্ট বেয়া। বেছি হোৱাতকৈ সদায় নিমখ কম পৰিমাণে দিবলৈ চেষ্টা কৰিব। যেতিয়া বেছি পৰিমাণে হ'লেতো খাব নোৱাৰিব ন, কম পৰিমাণে হ'লে তেতিয়া আপোনালোকে পাছত লৈ পেলাই খাব পাৰিব। যিমান পাৰে নাখাবই, কেঁচা নিমখটো ব্লাড প্ৰেছাৰ আদিৰ কাৰণে বহুতেই বেয়া, সেইকাৰণে আমি অকণমান নিমখটোৰ পৰিমাণটো কমকৈ দিওঁ। আমি এইখিনি এতিয়া ৰঙচুৱা হোৱালৈ ভাজিম। প্ৰায় ভাজি কিনে ৰঙচুৱা হৈছে, আমি ইয়াত বেঙেনাখিনি দিম। বেঙেনাখিনি দিয়াৰ লগে লগে আপোনালোকে গেছৰ ফ্লেমটো অকণমান হাই কৰি দিব। ভালদৰে লৰাব। লৰোৱা হোৱাৰ পিছত আকৌ গেছৰ ফ্লেমটো ল' কৰি কিনে এতিয়া আমি কম জুইত এইখিনি সিজিবলৈ দিম। আপোনালোকে বিভিন্ন ধৰণৰ কাঁহী, হেতা, যিকোনো ধৰণৰ ঢাকনি ব্যৱহাৰ কৰিব পাৰিব, ইয়াত কোনো বাধ্যবাধকতা নাই। কণীখন গুচাই কিনে এতিয়া অকণমান লৰাই দিওঁ, সিজিছিল নাই চাওঁ। মাজে মাজে লৰাই থাকিব, নহ'লে আকৌ ডুবি যাব। ডুবি গ'লেতো খাবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। সেইকাৰণে মাজে মাজে সিজিছিল নাই ধুনীয়াকৈ লৰাই চাব। লৰাই চাই কিনে যদি সিজা নাই তেতিয়াহ'লে আকৌ এবাৰ ঢাকনিখন দি দিব। মোৰটো এতিয়ালৈকে সিজা হোৱা নাই, সেইকাৰণে মই আকৌ এবাৰ ঢাকনিখন দি দিছোঁ ইয়াতে।
লাহে এইখিনি ভাজিখিনি ধুনীয়াকৈ সিজি গৈছে পিঁয়াজৰ লগত বেঙেনাখিনি ধুনীয়াকৈ মিলি গৈছে আপোনালোকে বনালে গমেই পাব তেতিয়া ভাজিখিনি সম্পূৰ্ণ সিজি যাব এতিয়া আমি ইয়াতে দুটা কণী আছে সেই কণীটো ইয়াতে ভাঙি দিওঁ এটা ধুনীয়াকৈ ভাঙি দিলোঁ কণী দুটা আৰু আমি এইখিনি লৰাই দিছোঁ ধুনীয়াকৈ আৰু বেঙেনাখিনি ধুনীয়াকৈ লৰাই দিছোঁ ভাজি আছোঁ এতিয়া ভাজিব লাগিব অকণমান টাইম ধুনীয়াকৈ ভাজি থাকিব কণী আৰু বেঙেনাখিনি কিন্তু এৰি নিদিব যেতিয়া হাই ফ্লেমত আছে এৰি নিদিব ল' ফ্লেমত আছে এতিয়া অকণমান এৰি দিব পাৰিব লৰোৱাটো হাই ফ্লেমত থাকিলে যদি আপোনালোকে এৰি এনেকৈ যদি থৈ দিয়ে তেতিয়াহ'লে কিন্তু দহি যাব সেইকাৰণে এইটো নকৰিব ল' ফ্লেমত দি কিনে অকণমান টাইম এৰিব পাৰিব বাৰু ধুনীয়াকৈ লৰাই কিনে ভাজিব মই অকণমান ল' ফ্লেমত দি কিনে এৰি দিছোঁ অকণমান ভাজ খাবলৈ ভাজা হ'বই সেইকাৰণে তাৰে আগতে মই ইয়াতে জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি একেলগে মিক্স কৰা আছিল আমাৰ সেইকাৰণে ইয়াতে দি দিছোঁ মই দি কিনে আকৌ এবাৰ লৰাই দিছোঁ ধুনীয়াকৈ আপোনালোকে বিচাৰিলে ইয়াতে জ্বলা গুড়ি দিব পাৰিব পেকেট জ্বলা গুড়িটো যিহেতু মোৰ ওচৰত এতিয়া এভেইলেবল নাই মাৰ্কেটটো ক্ল'জ হৈ আছে দোকান পোহাৰ এইবিলাক চব বন্ধ আৰু ওলাই যাব বিচৰা নাই যিহেতু ভাইৰাছ সংক্ৰমণৰ খবৰ এতিয়ালৈকে অসমত হোৱা নাই কিন্তু ভগৱানে নকৰক যদি হৈ যায় ফেমিলিৰ প্ৰতি দুৰ্যোগ নামি আহিব পাৰে আপোনালোকে ঘৰত থাকক যিখিনি ঘৰত বস্তু আছে সেইখিনিৰে কিবাকৈ টুকটাককৈ এদিন খাবলৈ চেষ্টা কৰক তেতিয়ালৈকে এই বেমাৰটো কমিব গোটেই বিশ্বতে এণ্টিড'ট ওলাব তেতিয়া আমি সকলোৱে খাব পাৰিম বৰ্তমান জীয়াই থাকিবলৈহে খাওঁ খাবলৈ জীয়াই থকাৰ কোনো প্ৰয়োজন নাই সেইকাৰণে জীয়াই থাকিবলৈহে খাওঁ ঘৰৰ সামগ্ৰীৰে অতি কম পৰিমাণে বস্তু বনাওঁ কাৰণ আমিতো ইমান দিনে খাই আহিছোঁ এইকেইদিন অলপমান সংযত থাকিবলৈ সকলোৱে চেষ্টা কৰিব মোৰ আহ্বান এইখিনি সকলোৰে এতিয়া মোৰ ভাজিটো সম্পূৰ্ণ হ'ল মই এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰিছোঁ লাহেকৈ এতিয়া মই আপোনালোকৰ আগত পৰিৱেশন কৰিম এইটো খাবলৈ ৰুটিৰ লগত স্পেচিয়েল ৰুটিৰ লগত খাবলৈ বহুত ৰুটি হয় যিহেতু এতিয়া বৰ্তমান আমাৰ ৰুটি বনোৱা হোৱা নাই কাৰণে লগতে খাম এতিয়া প্ৰায় ভাত হৈছে এইটো এতিয়া গৰমে পৰিৱেশন কৰিম যদি আপোনালোকৰ বেলেগ ঠাণ্ডা থাকে ভালছে ডাইৰেক্ট বনাব বিচাৰে আগত বনাই ল'ব লাষ্টত বনাব কাৰণ গৰমে পৰিৱেশন কৰিলে খানাবোৰ যিটো টেষ্ট উঠে ঠাণ্ডা হ'লে অকণমান টেষ্ট কমি যায় সেইকাৰণে এতিয়া মই আপোনালোকক ধুনীয়াকৈ পৰিৱেশন কৰি কিনে দেখাই উলিয়ালোঁ দেখিবলৈতো বহুত টেষ্টি হৈছে খাবলৈ নিশ্চয় বহুতেই টেষ্টি হ'ব কাৰণ এইটো ৰেচিপি মই আগতে বনাই পাইছোঁ বহুত টেষ্টি হয় খাবৰ কাৰণে এতিয়া আমি গৰমে পৰিৱেশন কৰিম এইটো আপোনালোকেও এইটো ৰেচিপি এইকেইদিনৰ ভিতৰত বনাই খাবচোন আৰু কেনেকুৱা লাগে মোক কমেণ্ট বক্সত ক'বলৈ একেবাৰে নাপাহৰিব অতি কম ইনগ্ৰেডিয়েণ্টছ লাগে ইয়াতে আৰু আপোনালোকে লাষ্টত ধনিয়া দিব পাৰিব যিহেতু মোৰ ঘৰত সেইটো বস্তু এতিয়া এভেইলেবল নাই কিয় এভেইলেবল নাই আৰু কোৱাৰ নিশ্চয় প্ৰয়োজন নাই এতিয়া মই ভিডিঅ'টি সামৰিম কিন্তু তাৰ আগত আকৌ এবাৰ কৈছোঁ মোৰ এই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল বটনটো দবাই দিব যদি মই নেক্সট আপডেশ্যন আনো খানাৰ ওপৰত তেতিয়াহ'লে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব ধন্যবাদ